হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে যিটো ভিডিঅ' আনিছোঁ, ভিডিঅ'টো একদম হেল্পফুল ভিডিঅ' আৰু ভিডিঅ'টো আপুনি যদি চাই একদম নিজে গোপন হৈ চাব। এইটো ট্ৰিক্স অনুৰোধ কৰিছোঁ, একদম প্লিজ আপোনালোকে বেয়া কামত ব্যৱহাৰ নকৰিব। আৰু মই কি কৰিম এইটো আপোনালোকে লাষ্টলৈকে চাব ভিডিঅ'টো, নহ'লে কিন্তু বুজি নাপাব। এইটো একেবাৰে অনুৰোধ কৰি আছোঁ। আৰু আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। ভিডিঅ'টোত কি কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম। অ'কে ফ্ৰেণ্ডছ, আপোনালোকে মোবাইলৰ কল লক্স নাইবা কল হিষ্ট্ৰীটো উলিয়াই লওক। ইয়াত মই এটা যাদু দেখুৱাম আজি আপোনালোকক। আৰু বন্ধুসকল, ট্ৰিক্সটো আপোনালোকে ব্যৱহাৰ কৰিব, কিন্তু অনুগ্ৰহ কৰি বেয়া কামত ব্যৱহাৰ নকৰিব। এইটো মই বাৰে বাৰে কৈ দিছোঁ। চ' ফ্ৰেণ্ডছ, ইয়াত মই লক্স যিটো কল লক LOG ইয়াত মই ক্লিক কৰিম। আৰু এয়া চাওক, য়েষ্টাৰডে লিখা আছে। মই মানে আজি কাৰোবাৰ তাত কল কৰাও নাই, কাৰোবাৰ পৰা কল অহাও নাই মোৰ মোবাইলত আজি। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, নহ'লে কিন্তু বুজি নাপাব। অ'কে, আৰু মই ইয়াত এটা নম্বৰ ডায়েল কৰিম। বন্ধুসকল, নম্বৰটো ডায়েল কৰাৰ পিছত এইটো টুডে দেখুৱাওক। অ'কে, মই নম্বৰটো ডায়েল কৰিলোঁ। জাষ্ট মানে মই এনেই এটা নম্বৰ দিলোঁ, যিটো মানে কোনো নম্বৰ হ'ব পাৰে নহ'ব পাৰে। মই অনুমানত মানে 10টা অংকৰ এটা নম্বৰ দিলোঁ। আপোনালোকে ফ্ৰেণ্ডৰ নম্বৰ দিব। ইয়াত আপুনি +91 দিবও পাৰে, নিদিবও পাৰে। অ'কে ফ্ৰেণ্ডছ, এতিয়া নম্বৰটো মই ডায়েল কৰিম আৰু লগে লগে কাটি দিম। আৰু ফ্ৰেণ্ডছ, কাটি দিয়াৰ লগে লগে লগত চাওঁ, এইকল লগত ইয়াত টুডে দেখুৱাইছে। আৰু এইটো ডিটেইলছ চাওক, টুডে 11:41 কলটো গৈছে আউটগয়িং। অ'কে, আৰু ফ্ৰেণ্ডছ, মই এতিয়া ইয়াত এটা ট্ৰিক ইউজ কৰিম। আৰু ট্ৰিকটো আপোনালোকে চাব। মই জাষ্ট নম্বৰটো এতিয়া কপি কৰিম। আৰু মই এটা এপ্লিকেশ্যন, এণ্ড্ৰইড এপ্লিকেশ্যন ডাউনলোড কৰিছোঁ, সেইটোত মই পেষ্ট কৰি দিম। তাৰপিছত কি কৰোঁ আপোনালোকে চাব। এণ্ড্ৰইড এপ্লিকেশ্যনটোৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। অ'কে, এইটো অ'পেন কৰাৰ পিছত এলাউ কৰি দিব চব। অ'কে, ডেমো ভিডিঅ'টো চাব নালাগে, এইটো ন' বুলি কৈ ন' দি দিব। অ'কে, তাৰপিছত ফ্ৰেণ্ডছ, মই যিটো নম্বৰ ডায়েল কৰিছিলোঁ সেইটো নম্বৰ ইয়াত চাওক, 9351334256। এইটো ছাইডত ৰাইট ক্লিক কৰি দিব, ৰাইট ক্লিক দিব। আপুনি গোটেইকেইটা দিব পাৰিব, মই কিন্তু এটাতে দিম। ৰাইট ক্লিক দিলোঁ, দি দিয়াৰ পিছত এই 3 ডটত ক্লিক কৰি এড প্লাছ চিনটো দিয়া আছে, এইটো এড কৰি দিম। অ'কে, এইটো কৰি দিয়াৰ লগে লগে ফ্ৰেণ্ডছ চাব, ইয়াত ফোন নম্বৰ বুলি লিখা আছে। ইয়াত কি কৰিব লাগিব, আমি আমাৰ এই নম্বৰটো কপি যে কৰিছোঁ এইটো পেষ্ট কৰি দিম। পেষ্ট কৰি দিম। তাৰপিছত তলত চাওক, টাইপ ইনকামিং, আউটগয়িং আৰু মিছ কল, আপুনি যিকোনো দিব পাৰিব। তাৰপিছত ইনকামিংটো দিয়াত ভাল হ'ব। আৰু তাৰিখটো আজিৰ তাৰিখে থাকিব। আৰু টাইমটো ইয়াত 10:42 মই দিম, জাষ্ট আপোনাক দেখুৱাই দিম। আৰু ডিউৰেশ্যনটো দিম 13 ছেকেণ্ড। অ'কে, তাৰপিছত এপ্লাই কৰি দিম। তো 10:42 দিম আৰু এপ্লাই কৰি দিলোঁ। ছাকচেছফুলি এডেড টু কল লক। এতিয়া বেক কৰি চাওঁ। অ'কে, বেক কৰিলোঁ আৰু কল লগত যাওঁ। এয়া চাওক বন্ধুসকল, ইয়াত 2বাৰ কল অহা যোৱা কৰা দেখুৱাইছে। ইয়াত টুডে 11:41 AM আৰু টুডে 10:42 AM এটা কল আহিছিল, ইনকামিং কল দেখুৱাইছে ইয়াত। বন্ধুসকল, আপোনাৰ বন্ধুৱে কিন্তু আপোনাৰ তাত কল কৰাই নাই, তথাপিও আপুনি আপোনাৰ বন্ধুক ক'ব যে তই মোক কল কৰিছিলি। আৰু এনেকৈ আপুনি যিকোনো মানুহক ব্লেকমেইল কৰিব পাৰিব এই ট্ৰিক্সৰ দ্বাৰা। চ' ফ্ৰেণ্ডছ, ইয়াৰ বাবে আপুনি জাষ্ট এটা এণ্ড্ৰইড এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। সেইটো হ'ল কল লক মেনেজাৰ। আপুনি প্লে ষ্ট'ৰত পাই যাব, তাৰ পৰা ফ্ৰীতে ডাউনলোড কৰি ল'ব পাৰিব। অ'কে, চ' বন্ধুসকল, ট্ৰিক্সটো আপোনালোকে বেয়া কামত ব্যৱহাৰ নকৰিব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ এই সৰু চেনেলখন। ধন্যবাদ।